Welcome back everyone. আজি আমি আলোচনা কৰিম আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ সাবজেক্ট ইংলিছৰ লেসন নম্বৰ 11 মানস ন্যাশনাল পাৰ্ক। ইয়াৰ কিছুমান কোৱেশ্চন দিয়া আছে, তাৰ আমি শুদ্ধকৈ আনসাৰ কৰিব লাগে। তো আছে আনসাৰ দ্য ফলোইং কোৱেশ্চন ইন দ্য কমপ্লিট সেন্টেন্স। তলৰ যিবিলাক কোৱেশ্চন দিয়া আছে তাৰ কমপ্লিট আনসাৰ দিব লাগে, কমপ্লিট সেন্টেন্সত আনসাৰ দিব লাগে। এ নম্বৰত আছে হোৱাট ইজ পৰিজ ফাদাৰ। পৰিজ ফাদাৰে কি কৰে, পৰিৰ দেউতাকে কি কৰে? তেখেত এজন সাব ডিভিজনেল ফৰেষ্ট অফিচাৰ হয়। বি নম্বৰ where is the মানস ন্যাশনাল পাৰ্ক লোকেটেড। মানস ন্যাশনাল পাৰ্ক যেটো আছে এটো ক'ত আছে, ক'ত অৱস্থিত? লোকেটেড ইন দ্য হিমালয়ান ফুটহিলছ। সি নম্বৰত আছে where does the name of the মানস ন্যাশনাল পাৰ্ক originate to। মানস ন্যাশনাল পাৰ্ক যেটো নাম দিয়া আছে পাৰ্কখনৰ, ন্যাশনাল পাৰ্কখনৰ, ইয়াৰ নামটো মানে অৰিজিনেট ক'ৰ পৰা হৈছে, ক'ৰ পৰা লোৱা হৈছে? আনসাৰ মানস ন্যাশনাল পাৰ্ক অৰিজিনেটছ ফ্ৰম মানস ৰিভাৰ। মানস ন্যাশনাল পাৰ্ক নামটো মানস ৰিভাৰৰ পৰা লোৱা হৈছে। 2 নম্বৰ কুৱেশ্যন হোৱাট আৰ দ্য ৰেয়াৰ এণ্ড এন্ডেঞ্জাৰ্ড স্পেচিছ দ্য মানস ন্যাশনাল পাৰ্ক famous for। Question number 2 what are the rare and endangered species the Manas National Park famous for। Manas National Park কোনবোৰ প্ৰাণী বা জীৱ-জন্তু ফেমাস আছে যিবিলাক নেকি rare and endangered species অৱস্থাত আছে, অৰ্থাৎ বিলুপ্তপ্ৰায় অৱস্থাত আছে? ইয়াৰ আনসাৰ হৈছে the Manas National Park famous for endangered species like Assam ruffed turtle, Hespit hare, golden langur and pygmy hawk। Question number 3 rewrite the sentence using the correct alternatives from the words given in bracket। অৰ্থাৎ তলত যে চাৰিটা তোমালোকৰ সেন্টেন্স দিয়া আছে তাৰ যেটো ব্ল্যাঙ্ক আছে, খালি ঠাই আছে, হেতু তোমালোকে সাইডত ব্র্যাকেটত দিয়া দুটা শব্দৰ পৰা যিকোনো এটা অল্টাৰনেটিভস লৈ পেলাই তোমালোকে কাৰেক্ট কৰিব লাগিব। সো এ নম্বৰত আছে the Manas National Park is a dash World Heritage Site, ইয়াত হ'ব UNESCO। Okay, B number is the Manas National Park area falls in Kokrajhar, Chirang, Baksa, Udalguri and Desh district। ডিব্ৰুগড় আৰু দৰং দিয়া আছে, ইয়াৰ পৰা দৰং ডিস্ট্ৰিক্টটো তোমালোকৰ ব্ৰেকেট ব্ল্যাঙ্কত ভৰিব। Okay, 3 নম্বৰ হৈছে the Manas National Park hosts dash species of birds, 380 species of birds। And D number Assam ruffed turtle is an endangered species which is found only in the Manas National Park। Okay, so আজি তোমালোকৰ মানস ন্যাশনাল পাৰ্কৰ যি কোৱেশ্চন আনসাৰৰ হেৰি আছিলে এটো ইয়ালৈকে সমাপ্ত হ'ল।